हेलो फ्रेंड्स কি খবৰ আপোনালোকৰ আকৌ ভালে আছে বহুত দিনৰ মূৰত আকৌ আপোনালোকৰ দুটা খবৰ লৈ আহিছোঁ যোনজনে RBI 950টা পদত আবেদন কৰিছিলে তেওঁলোকৰ প্ৰিলিমছৰ এডমিট কাৰ্ড ওলাইছে আৰু আসাম বেটেলিয়নৰ যিসকলৰ 2450টা পদত আবেদন কৰিছিলে তেওঁলোকৰ খবৰ আছে তেওঁলোকৰ ফিজিক্যাল টেষ্টৰ এডমিট কাৰ্ড ওলাইছে আজি 21 তাৰিখ আজি দুটা ভাল খবৰ আপোনালোকে এডমিট কাৰ্ডখন কেনে ওলাব আৰু কোনটো সাইটত গলে আপোনালোকে ওলাব পাৰিব সেইটো মই ডেসক্ৰিপচনত দি দিম আপোনালোকে লিংকত গৈ পেলাই ডাউনলোড কৰিব পাৰে আৰু যদি আপোনালোকৰ ভিডিওটো ভাল লাগে প্লিজ লাইক কমেন্ট এন্ড শেয়াৰ কৰিব আৰু RBI एग्जाम डेट तो हल 26 तारिख RBI जो प्रिलिम्स एग्जाम पातिसे हेतु तारिख हल 26 और 27 तारिख और हेतु मैं एक्जेक्टली कब ना एतिलके एडमिट खन लिंक दिए एक्टिवेट करा नाई कन्स्टेबल तो आज राति 11টা বজাৰ পৰা ল্যাব দিব বুলি দেখুৱাই আছে এতিয়ালৈকে দিয়া নাই এই বিষয়ে আমি ক'ব নোৱাৰিলো থ্যাংক ইউ ভিডিও চোৱাৰ বাবে আপোনালোকে প্ৰথমে slprb.assam.in মাৰিব তাৰ পিছত আসাম পুলিচ দেখা পাই আছে তাত মাৰিব Please click here to common written exam itut na lage apnalok debo please click here to go to the admit card download portal tat jabo admit card download to portal tate jabo tar bisot tolpine sabo yat ligase admit card for PST PT requirement tat likase admit card for PST requirement 14-29টা পোস্ট অর্থাৎ আসলে 2450টা নতুন উপর নতুন হয় তাতে যাব ডাউনলোডত যাব ডেসক্রিপশনত লিংকটো দিয়া থাকিব আপোনালোকে তাতে ক্লিক কৰিলে এনেকুৱা পেজটো খোল খাব তাৰ পিছত হিন্দী ইংলিশ সিলেকশন কৰিব ইংলিশ সিলেকশন কৰিব তাৰ পিছত ৰেজিষ্ট্ৰেচন নম্বৰ আৰু ৰোল নম্বৰ যেটো ৰেজিষ্ট্ৰেচন নম্বৰ আছে এপ্লাই আবেদন কৰিছে তেতে ৰেজিষ্ট্ৰেচন নম্বৰটো আছে ৰেজিষ্ট্ৰেচন নম্বৰটো দিব পাসওয়ার্ডটো আৰু দিব পাসওয়ার্ড আপোনাৰ মেইলত যাব সকলোৰে ইমেইল ৰেজিষ্ট্ৰেচন নম্বৰ আৰু পাসওয়ার্ডটো আপোনাৰ মেইলত আহিছে মেইলৰ পৰা লৈ ল'ব কেপচাটো দিব লগইন কৰিব আৰু আপোনাৰ এডমিট কাৰ্ডখন ওলাই যাব মোৰটো দিয়া আছিল মই কেপচা দি আছো মোৰটো চাওক ওলাই গ'ল মোৰটো তেজপুৰ পৰিছে